নমস্কাৰ দৰ্শকবৃন্দ, এতিয়া আহিছোঁ আমাৰ হাতত অহা এক ডাঙৰ ব্ৰেকিং নিউজলৈ। জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্তত SITৰ হাতত আহিছে এক গুৰুত্বপূৰ্ণ প্ৰমাণ আৰু তথ্য। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাক মাৰাথন জেৰাৰ অন্তত বহুত গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰিছে। 18 তাৰিখৰ নিশাৰ পাৰ্টি সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিছে সিদ্ধাৰ্থই। SITক তেওঁ কয়, সেই ৰাতিৰ পাৰ্টি কেৱল সৰু অনুষ্ঠান নহয়, ডাঙৰ পৰিসৰত আয়োজন কৰা হৈছিল। কোনে আয়োজন কৰিছিল? কোন কোন সেই পাৰ্টিত উপস্থিত আছিল আৰু কিমান সময়লৈ চলিছিল? সকলো খুঁটিনাটি সদৰি কৰিছে। কিন্তু ইমানেই নহয় দৰ্শকবৃন্দ, তদন্তকাৰী দলে সিদ্ধাৰ্থৰ পৰা জব্দ কৰিছে জুবিন গাৰ্গৰ ব্যক্তিগত মোবাইল ফোন। লগতে SITৰ হাতত আহিছে জুবিনৰ এটা বেগ। সেই বেগখনৰ ভিতৰত পোৱা গৈছে কিছুমান টেবলেট আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ। SITয়ে ইতিমধ্যে স্পষ্ট কৰিছে, টেবলেটবোৰ লেবৰেটৰীত পৰীক্ষালৈ পঠোৱা হ'ব। এতিয়া প্ৰশ্ন হৈছে, এই টেবলেট সাধাৰণ ঔষধ নে কিবা অন্য কাহিনী লুকাই আছে তাৰ ভিতৰত? আৰু সেইবোৰৰ কোনো সংযোগ আছেনে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে? 18 তাৰিখৰ সেই নিশা পাৰ্টি আৰু তাৰ পিছত হোৱা ঘটনাই ধৰি ৰাখিছে বহু সন্দেহ। এই তথ্যবোৰ প্ৰকাশৰ পিছত তদন্ত একেবাৰে নতুন দিশত গঢ়ি উঠিব বুলি ধাৰণা কৰা হৈছে। অসমবাসী আজি একেটা প্ৰশ্ন কৰি আছে, জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ অন্তত সঁচাকৈ উদ্ঘাটন হ'বনে? অভিযুক্তৰ মুখৰ পৰা সদৰি হোৱা এই নতুন তথ্যই কি আন কোনো নাম উন্মোচিত কৰিব আৰু সৰ্বপৰিচিত গায়কজনৰ মৃত্যুত কাক যাব দোষী? চলিছে আমাৰ বিশেষ প্ৰতিবেদন, থাকক সংযোগত। যদি ভাল লাগে ভিডিঅ'বোৰ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।